হেল্ল' এভৰিৱান, আজি মই লৈ আহিছোঁ এটা কালাৰফুল আলু আৰু মাছৰ ৰেচিপি। বৰ টেষ্টি হয় খাবলৈ। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। মই ইয়াত লৈ লৈছোঁ মাছখিনি ভালকৈ ধুই পৰিষ্কাৰ কৰি লৈছোঁ আৰু দি দিছোঁ ইয়াত হালধি গুড়ি, জলকীয়া গুড়ি, লগত দিছোঁ নিমখ। এইখিনি দি মই ভালকৈ মাছখিনি মেৰিনেট কৰি ল'ম। মাছ ফ্ৰাই কৰাৰ আগত যিমানেই ভালকৈ মেৰিনেট কৰিব সিমানেই মাছৰ টেষ্টটো ওলাই আহে। আৰু এতিয়া মাছখিনি ফ্ৰাই হৈ গ'ল। মই এতিয়া এটা কেৰাহীত তেল গৰম কৰি লৈ ইয়াত দি দিম আলুখিনি নিজৰ পৰিমাণ অনুসৰি দিব। আৰু মই আলুখিনি ভালকৈ ফ্ৰাই কৰি আধা সিজোৱাকৈ নমাই ল'ম। লৈ চেম তেলত মই দি দিছোঁ জিৰা ফোড়নৰ বাবে, আৰু জিৰা অলপ ফুটি আহিলে মই ইয়াত দি দিম নহৰু পেষ্ট। জিৰা আৰু নহৰুৰ কম্বিনেশ্যন ইমানেই ভাল লাগে তৰকাৰীত খাবলৈ, বিশেষকৈ আলু আৰু মাছৰ জোলত লগত বিলাহী দিয়া। আৰু ইয়াত মই দি দিছোঁ এটা ডাঙৰ মিডিয়াম চাইজৰ পিঁয়াজখিনি দি মই ভালকৈ ফ্ৰাই কৰি ল'ম। পূৰা কালাৰ চেঞ্জ অহালৈকে ফ্ৰাই কৰিম। আৰু ইয়াত দি দিছোঁ মই এটা বিলাহী মই ইমান মিহিকৈ কটা নাই, অকণমান ডাঙৰকৈ দিছোঁ মই বিলাহীখিনি পূৰা গলাই নল'ম বিলাহীখিনি। আৰু মই এইখিনি আৰু 1-2 মিনিটমান ফ্ৰাই কৰি ইয়াত দি দিম ড্ৰাই মছলাখিনি। মই ইয়াৰ ভিতৰত দিছোঁ হালধি গুড়ি, জলকীয়া গুড়ি, আৰু মই ইয়াত ধনিয়া গুড়ি ব্যৱহাৰ নকৰোঁ কিয়নো মই এভৰিডে চব্জি মছলা ব্যৱহাৰ কৰোঁ। বেছি মছলা হৈ যাব দুইটা ব্যৱহাৰ কৰিলে, ইয়াৰ সলনি আপোনালোকে ধনিয়া গুড়ি ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াত দিছোঁ মই সোৱাদ অনুসৰি নিমখ। এইখিনি দি মই ভালকৈ ভাজি ল'ম। আৰু এনেকৈ ভজাৰ পিছত ইমান ধুনীয়া কালাৰ আহে। মই অকণমান পানী দি উতলিবলৈ ৰাখি দিছোঁ। মই এইখিনি সিজি যাবলৈ অকণমান পানী দিছোঁ। আৰু এতিয়া মই এইখিনি পানীতে দি দিছোঁ আলুখিনি আধা সিজাই লৈছিলোঁ আগত ফ্ৰাই কৰাৰ টাইমত। আৰু এইখিনি আগত ফ্ৰাই কৰি ল'লে বহুত ভাল লাগে ডাইৰেক্ট এনেকৈ দিয়াতকৈ। আৰু মই এতিয়া আকৌ অকণমান পানী দি দিছোঁ। মই ইয়াত দি দিছোঁ মাছখিনি। মই বহুত বেছি জোল নিদিওঁ ইয়াত, আপোনালোকে জোল নিজৰ পৰিমাণ অনুসৰি দিব। মই এইখিনি জলদি সিজিবলৈ ৰাখি দিম 5-6 মিনিট। আৰু ইয়াত চাওক 5-6 মিনিট পিছত ইমান ধুনীয়া হৈছে। মই এটা আলু ভাঙি দেখুৱাই দিছোঁ, চাওক কিমান ধুনীয়াকৈ সিজি গৈছে। চাবলৈ যেনেকৈ ধুনীয়া হৈছে, বহুত টেষ্টি হৈছে খাবলৈ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আৰু একেবাৰে শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত ধন্যবাদ। ইয়াত চাওক মই নমাই দেখুৱাই দিছোঁ কিমান ধুনীয়া হৈছে।